আজিৰ এই ভিডিঅ'টোত শ্ৰেণী দ্বিতীয়ৰ অসমীয়াৰ পাঠ নং 5 বুদ্ধিয়ক বীৰবল পাঠটো আমি আলোচনা কৰিম। তোমালোকে পেজ নম্বৰ 37 3-7 নম্বৰ পেজ উলিয়াই ল'বা। পাঠটো পঢ়াৰ আগত আমি এইকেইটা কি হয় চাই লওঁ। এটা হ'ল যুক্তাক্ষৰ। পৰীক্ষাত এইকেইটা যুক্তাক্ষৰ আহিব পাৰে, যে ল এনেকৈ দিব পাৰে। তোমালোকক লিখিব লাগিব যে ল যোগ ল, লয় লয়, লয় ল ল। ঠিক তেনেদৰে ছয় ছয়, ছয় শস্য প্ৰথম ছ যোগ প্ৰথম ছ, ছয় শস্য। ঠিক তেনেদৰে নয় ন, ময় মম, হয় কস্ক, হয় তস্ত, হয় থস্থ, হয় নস্ন আৰু হয় পচ প। এটি আছে বুদ্ধিয়ক বীৰবল পাঠ নং 5। আকবৰ দিল্লীৰ বাদশাহ আছিল। এজন হ'ল আকবৰ, আৰু এই আকবৰ আছিল দিল্লীৰ বাদশাহ। দিল্লী হ'ল ঠাইৰ নাম, আৰু আকবৰ আছিল দিল্লীৰ বাদশাহ। তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল, আৰু এইজন হ'ল বীৰবল। আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। বীৰবল বহুত বুদ্ধিয়ক আছিল, আৰু সেইবাবে আকবৰে বীৰবলক বহুত ভাল পাইছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল, আৰু আকবৰে মাজে সময়ে তেওঁৰ সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল, যে কাৰ কিমান বুদ্ধি আছে। কিন্তু বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। কোনো এজন সভাসদেই পৰাস্ত কৰিব হৰুৱাব পৰা নাছিল। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে। এদিনাখন আকবৰে কি কৰিলে, আমাৰ যেনেকুৱা মজিয়া থাকে ঠিক তেনেদৰে মজিয়াত এডাল ৰেখা টানি, ৰেখা মানে হ'ল আঁচ, এনেদৰে এডাল আঁচ টানি দিলে, আৰু সভাসদসকলক ক'লে, বীৰবলৰ লগতে আন সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ ছুটি কৰিব পাৰিব তেওঁকেই মই পুৰস্কাৰ দিম। যিজনে আকবৰে এওঁলোকক ক'লে, সভাসদসকলক, যে যিজনে এডাল আঁচ টানি দিলে, যিজনে এই ৰেখাডাল স্পৰ্শ নকৰে, স্পৰ্শ মানে কি হ'ল, নোচোৱাকৈ বা হাতেৰে বা ভৰিৰে হওক নোচোৱাকৈ ছুটি কৰি দিব পাৰে। ধৰি লোৱা এই আঁচডাল আকবৰে টানি দিছে, আৰু কৈছে যে এই আঁচডাল বা ৰেখাডাল নোচোৱাকৈ তোমালোকক ছুটি কৰি দিব লাগে, আৰু যিয়ে ছুটি কৰি দিব পাৰিব আঁচডাল নোচোৱাকৈ তেওঁকে মই পুৰস্কাৰ দিম। আকবৰৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে। আকবৰে কোৱা কথাখিনি শুনি সভাসদসকলে ভাবিবলৈ ধৰিলে যে কেনেদৰে ৰেখাডাল স্পৰ্শ নকৰাকৈ ছুটি কৰিব পাৰিম। এজন সভাসদে ক'লে, মহাশয়, ৰেখাডাল অকণমান মচি দিলে ছুটি হ'ব দেখোন। আৰু এজন সভাসদে ক'লে যে মহাশয়, ৰেখাডাল যদি আমি অকণমান মুচি দিওঁ তেতিয়া ছুটি হ'ব দেখোন। তেওঁ ক'লে যে ৰেখাডাল যদি আমি অলপমান মুচি দিওঁ তেতিয়া ৰেখাডাল ছুটি হৈ যাব। তাৰপিছত আকবৰে ক'লে, তেনেকৈ ছুটি কৰিলে নহ'ব, ৰেখাডাল স্পৰ্শ নকৰাকৈয়ে ছুটি কৰিব লাগিব। এতিয়া আকবৰে ক'লে যে তেনেকৈ মুচি দি তোমালোকে ছুটি কৰিব নোৱাৰিবা, কাৰণ তেতিয়া ৰেখাডাল স্পৰ্শ হ'ব, কাৰণ এই আঁচডাল মুচিব লাগিলে আমি স্পৰ্শ কৰিব লাগিব। কিন্তু আকবৰে কৈছে যে ৰেখাডাল স্পৰ্শ নকৰাকৈয়ে ছুটি কৰি দিব লাগিব। ইমান পৰে বীৰবল মনে মনে বহি আছিল, আৰু বীৰবলে কথাখিনি শুনি মনে মনে বহি আছিল। এইবাৰ তেওঁ বহাৰ পৰা উঠি ৰজাক সেৱা জনালে। তাৰপিছত তেওঁ বহি আছিল বীৰবল, আৰু বহি থকাৰ পৰা উঠি ৰজাক সেৱা জনালে, নমস্কাৰ কৰিলে। তাৰপিছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। তাৰপিছত বীৰবলে কি কৰিলে, তীক্ষ্ণ বুদ্ধিৰ বীৰবলে মজিয়াত ৰজাই আঁকি থোৱা, ধৰি লোৱা মজিয়াত এইডাল আঁচ ৰজাই বা ৰেখা ৰজাই আঁকি থৈ দিছিলে, ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। তাৰপিছত বীৰবলে কি কৰিলে, সেই ৰেখাডালৰ তলতে আন এডাল ৰেখা ছুটিকৈ টানিলে। ৰজাই ইয়াৰ পৰা ইমানলৈকে দীঘলকৈ আঁকিছিল,
তাৰপিছত কি কৰিলে বীৰবলে ইয়াৰ পৰা ইমানলৈকে আঁকিলে মানে আঁচ এডাল টানি দিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। আগৰ যিডাল ৰেখা আছিল আকবৰে অঁকা সেই ৰেখাডালতকৈ এডাল চুটি আৰু এই ৰেখাডালতকৈ এডাল দীঘল। তাৰ পাছত তেওঁ আকবৰক ক'লে আৰু আকবৰে এই ৰেখাডাল বা আঁচডাল টানি বীৰবলে আকবৰক ক'লে, জাহাপনা আপোনাৰ ৰেখাডাল চুটি হ'লনে? যে মহাশয় বা জাহাপনা আপোনাৰ ৰেখাডাল চুটি হ'লনে নাই? আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ পৰীক্ষা কৰিলে আৰু পুৰস্কাৰ দিলে। গতিকে আকবৰে কি কৰিলে? বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু বীৰবলক পুৰস্কাৰো দিলে। তাৰ তলত কেইটামান আমাক কুৱেশ্যন দি আছে, ক'বলৈ দিছে। প্ৰথমটো দিয়া আছে আকবৰ কোন আছিল? আমাক সুধিছে যে আকবৰ কোন আছিল? এইটো আমি পাঠটো এইমাত্ৰ পঢ়িলোঁ, আমি গম পাইছোঁ যে এটা প্ৰথমতে দিয়া আছে আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। এইটো দি আছে, এইটো কুৱেশ্যন, আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন আছিল? আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন আছিল? আমি ইয়াত বাক্যটো পাইছোঁ যে তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। গতিকে বুদ্ধিয়ক কোন আছিল? বুদ্ধিয়ক সভাসদগৰাকী বীৰবল। ইয়াৰ উত্তৰটো হ'ব বীৰবল। তোমালোকে এনেদৰেও লিখি ল'ব পাৰা। মই প্ৰথমটো লিখি দিছোঁ, আকবৰ কোন আছিল? আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তাৰপিছত দিছে আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন? আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী হয় বীৰবল। তাৰপিছত দি আছিল বীৰবলে ৰেখাডাল কেনেকৈ চুটি কৰিলে? আমি ইয়াত পাইছোঁ যে মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানি কি কৰিলে? বীৰবলে ৰেখাডাল চুটি কৰিলে। তাৰপিছত দি আছে আকবৰে বীৰবলক কি দিলে? আমি এইমাত্ৰ পাইছোঁ যে আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। আৰু ইয়াৰে পিছত যিখিনি কুৱেশ্যন আছে পেজ নম্বৰ 39 পৰা সেইখিনিৰ ভিডিঅ' তোমালোকে লিংক ডেছক্ৰিপশ্যনত পাই যাবা। আৰু যদিহে বিচাৰি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, মই লিংকটো তোমালোকক দি দিম।